নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 10 নৱেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰবোৰ নিত চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এই মুহূৰ্তত জনাই আছো এটা অতিকৈ জৰুৰী খবৰ এবাৰ পিএম কিষাণৰ হিতাধিকাৰীসকলৰ বাবে আহি পৰিছে এটা ভাল খবৰ এবাৰ পিএম কিষাণৰ হিতাধিকাৰীসকলে লাভ কৰিব 2000 কোটি টকা সেই 2000 টকা লাভ কৰিবৰ কাৰণে আপুনি কি কি কাম কৰিব লাগিব তাৰ সবিশেষ তথ্য ভিডিঅটোৰ মাধ্যমেৰে আপোনালোকক জনাই আছো এটা বিগ ব্ৰেকিং জনাইছো এই কাম কৰিলে লাভ কৰিব চৰকাৰৰ ফালৰ পৰা 2000 কোটি টকা পিএম কিষাণৰ হিতাধিকাৰীসকলৰ বাবে অতিকৈ জৰুৰী খবৰ আহি পৰিছে আঁচনিৰ পৰৱৰ্তী কিস্তি লাভ কৰিবলৈ আধাৰ সংযুক্ত বেংক পাছবুক টকাটো জৰুৰী বুলি ঘোষণা কৰা হৈছে এই আঁচনিৰ পৰৱৰ্তী কিস্তি লাভ কৰিবলৈ বেংক পাছবুক টকাটো অতিকৈ প্ৰয়োজনীয় একাউণ্টৰ সৈতে আধাৰ সংযোগ কৰিলেহে লাভ কৰিব পিএম কিষাণৰ ধন ইতিমধ্যে মুকলি কৰিছে কেইটামান বিশেষ হেল্পলাইন নম্বৰ আৰু নথি সম্পৰ্কীয় অসুবিধাৰ সন্মুখীন হ'লে আপুনি এই বিশেষ নম্বৰটোত আপুনি যোগাযোগ কৰিব পাৰিব নম্বৰটো ইয়াত দিয়া আছে 03612800213 এই বিশেষ টল ফ্ৰী নম্বৰটো দিয়া হৈছে কিবা অসুবিধা যদি আপুনি পাইছে তেন্তে এই বিশেষ নম্বৰটোত আপুনি যোগাযোগ কৰিব পাৰিব আমি জনাই আছো ৰাজ্যবাসীৰ কাৰণে সন্ধিয়াৰ আন এটা ডাঙৰ খবৰ এইবাৰ মহামাৰী কোভিডৰ দৌৰ নৌজাওঁতে পুনৰ আৰম্ভ হৈছে কোভিডৰ আক্ৰান্তৰ সংখ্যা এতিয়া হাজাৰ হাজাৰ লোক নতুনকৈ কোভিডত আক্ৰান্ত হৈছে পুনৰ লকডাউন ঘোষণা কৰা হৈছে কত কোভিডৰ আক্ৰান্ত হৈছে আৰু লকডাউন কত ঘোষণা কৰা হৈছে তাৰ সবিশেষ আপোনালোকক জনাইছো ডাঙৰ খবৰটো শীতৰ আগমনৰ লগে লগে পুনৰ কোভিডৰ আগমন হৈছে চীনত যাৰ পৰা কোভিডৰ উৎপত্তি হৈছিল তাত পুনৰ কোভিডে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে 13 নিযুত জনসংখ্যাৰ গুৱাংজৌত বিগত 24 ঘণ্টাত প্ৰায় 2500ৰো অধিক লোক মহামাৰী কোভিডত আক্ৰান্ত হৈছে যাৰ ফলত এতিয়া লকডাউনৰ আকস্মিক সিদ্ধান্ত গ্ৰহণ কৰিছে বেইজিঙে কৰোনা ৰোগীৰ সংখ্যা বৃদ্ধি হোৱাৰ বাবে দক্ষিণ চীনৰ গুৱাংজৌ প্ৰদেশত পুনৰ লকডাউন ঘোষণা কৰা হৈছে গুৱাংজৌ প্ৰদেশৰ প্ৰশাসনিক বিষয়াসকলে প্ৰায় 5 লাখ বাসিন্দাক তেওঁলোকৰ ঘৰৰ পৰা বাহিৰলৈ নোলাবলৈ নিৰ্দেশ দিছে কোভিডৰ সংক্ৰমণ ৰোধিবলৈ বহু ঠাইত ৰাজহুৱা পৰিবহণ ব্যৱস্থা বন্ধ কৰি দিয়া হৈছে বিদ্যালয়সমূহও অনিৰ্দিষ্ট কালৰ বাবে বন্ধৰ ঘোষণা কৰিছে